কাৰ্টুন ভিডিঅ' চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰক। দিয়া মোক দিয়া আকাশৰ দৰে দিয়া। কি যে হ'ব, লকডাউনতে জীৱনটো সকলো লকডাউন লগাই দিছে। ভাবিছিলো বিয়াখন পাতিম বুলি, কিন্তু দ্ৰৌপদী শাৰীখনৰ লকডাউনটো শেষ নহৈছে। এইজনী মোৰজনীয়েচোন ফোন কৰিছে। হেল্ল' সোনা, কোৱা। বেবি কি কৰিছা, ভাত খালা? সোনা খালো, আমাৰ বিয়াৰ কথাকে ভাবি আছিলো। বেবি হয় নেকি? কথা এটা কওঁ শুনা, তুমি যদি এইকেইদিনতে মোক বিয়া নকৰোৱা নহয়, চাবা মই ৰমেশক ভাল পাওঁ কৈ দিম। আৰে সোনা, কি কোৱা? মইতো ৰেডি আছো, লকডাউনহে নোখোলা হৈছে। খোলাৰ লগে লগেতো পাতিম ন। মই সেইবোৰ নাজানো, তোমাক আৰু মই 4 দিন সময় দিছো। বিয়া পাতিলে পাতা, নহলে ৰমেশৰ লগত ৰিলেশ্যনত গুচি যাম। বাই। জান, শুনাচোন কথাটো বুজা। সেই ফোনটো কাটি দিলেই মানে। এই লকডাউনডালে কিমানৰ যে সংসাৰত জুই লগাইছে। কেনেকৈ এতিয়া বিয়াখন পাতো বাৰু? পদূলিলৈকে যাব নোৱাৰো, পুলিচৰ লাঠিত টিকা লাল হৈ যায়। কি যে কৰো ভাবি পাৰ পোৱা নাই। পাপু ভাইলৈ কল এটা কৰি আইডিয়া এটা সুধি চাও। মৰম খাই এইটো ৰিংটন পালেগৈ দিবলে, কাণ চান বিষাই যায় শুনি থাকিলে। হেল্ল' মিংকু ভাই, ক কি হ'ল? নকবি ৰে পাপু ভাই, বৰ বিপাঙত পৰিছো। ভাবিছিলো লকডাউন খুলিলে বিয়াখন পাতি ল'ম, কিন্তু ছোৱালীজনীয়ে আৰু 4 দিনৰ পাছত বিয়া নকৰালে বেলেগৰ লগত ৰিলেশ্যনত গুচি যাম কৈছে। জমনি দেখোন পুৰা। এতিয়া কি কৰিম ভাবিছ? জখিনীজনী কান্দি পিনে যাবলৈ দিবি? তই হাঁহিছ? মোৰ যে জীৱনৰ হাকুডাল ভাঙো ভাঙো হৈ আছে এইফালে। নাই, মোকতো চুৰেলজনীক লাগে, কিবা এটা উপায় দে ৰে, মোক নহলে জিন্দগী বৰবাদ হৈ যাব। কি যে উপায় দিম এতিয়া তোক ভাবিয়েই পোৱা নাই। পলুৱাই আনিব গ'লেও টিকা চিন্তা টাটা হৈ আহিব। এটা কাম কৰ, অনলাইন বিয়াকে পাতি থ, তেতিয়া সকলো টেনচন গায়েব। অনলাইন বিয়া কেনেকৈ পাতিম? মানুহখন ক'ত থাকিব? কইনা আৰু মই ক'ত থাকিম? আৰে ভাই, ভিডিঅ' কলত পাতিবি, সকলো নীতি নিয়মেই হ'ব। তই অকল মানুহবোৰৰ মেনেজ কৰি ভিডিঅ' কলত আনিবি। আইডিয়াটো বেয়া নহয়, তাকে কৰো। বেবীলৈ ফোনটো কৰি জনাই দিওঁ, কালিলৈ আমি অনলাইন বিয়া পাতি আছো। অকে, তই পূজাৰী, ফটোগ্ৰাফাৰ, বেণ্ড পাৰ্টিলৈ ফোন কৰি কালিলৈ 11 বজাত সকলোকে ভিডিঅ' কলত আহিব কবি। থেংক ইউ ৰে পাপু, আইডিয়াটো দি মোৰ জীৱন ৰক্ষা কৰাৰ কাৰণে। কালিলৈ ধন্তি ভাইকো আহিব কবি অনলাইন বিয়ালৈ। ঠিক আছে, আমি নাথাকিলে কি হ'ব? তোৰ বিয়াত নাগিন ডান্স কোনে দিব? আমি এইটো মেইন। কালিলৈ তোক দৰা হাতত লগ পাই আছো। বাই দে। এতিয়াহে মনটো ভাল লাগিছে। বেবীলৈ ফোন এটা কৰি কথাটো কওঁ। হেল্ল' সোনা, কথা এটা ভাবিছো, আমি কালিলৈ অনলাইনতে বিয়াখন পাতি লওঁ। বেবি সঁচাকৈ? ঠিক আছে, মোৰ মা দেউতাক মই এতিয়াই কৈ আছো। অকে সোনা, কালিলৈ 11 বজাত কইনা হাজত ৰেডি থাকিবা। মেহেন্দি লগা কে ৰখনা, ডলি সজা কে ৰখনা। সোনা, কালিলৈ পৰা আমি পতি পত্নী হ'ম। মোৰ যে ভাবিয়েই ভাল লাগিছে। বেবি, কিমান যে ভাল লাগিব, জীৱনৰ সকলো আশা পূৰ হৈ যাব। সোনা, হ'ব দিয়া এতিয়া। মোৰ পূজাৰী, ফটোগ্ৰাফাৰ, বেণ্ড পাৰ্টিলৈ ফোন কৰি লওঁ, নহ'লে আমাৰ বিয়াখন নহ'ব। ঠিক আছে বেবি, বাই। বাই সোনা। প্ৰথমে ফটোগ্ৰাফাৰজনলৈ ফোন কৰি লওঁ। আজিকালি পূজাৰী নহ'লেও ফটোগ্ৰাফাৰ নহ'লে বিয়া নহ'ব। ফটোগ্ৰাফাৰ ভাইটি, কালিলৈ বিয়া এখন ফটো তুলিব লাগিছিল। বিয়া এই লকডাউনত কেনেকৈ সম্ভৱ? মোৰ পুলিচৰ দাণ্ডা খাবলৈ মন নাই। আৰে ভাইটি, টেনচন নল'বা, অনলাইন বিয়াতহে ফটো উঠাব লাগে। অনলাইন বিয়া জীৱনত প্ৰথম অভিজ্ঞতা হ'ব। তুমি 11 বজাত ৰেডি থাকিবা কেমেৰা চেমেৰা লৈ। টেনচন নল'বা দাদা, মই 10 বজাতে ৰেডি থাকিম। ঠিক আছে দিয়া। এইবাৰ পূজাৰীলৈ ফোন কৰো। হেল্ল' পূজাৰীজী, বিয়া এখন পাতি দিব লাগিছিল কালিলৈ। বেটা, কাৰ বিয়া পতাই দিব লাগে? আৰু এই লকডাউনত ক'ত বিয়া? পূজাৰীজী, মোৰে বিয়া, অনলাইনত পতাই দিব লাগে। অনলাইনত বিয়া? প্ৰথমবাৰ পতাই দিম। ঠিক আছে বেটা। 11 বজাত ৰেডি থাকিব পূজাৰীজী। ঠিক আছে বেটা, তুমি নিশ্চিন্ত থাকা। উফ, ডেম ফুল। এতিয়া শান্তিত উশাহটো ল'ব পাৰিছো। যাওঁ মাকহঁতকো কথাটো কওঁগে। মিংকুৰে দেউতাই চালে মোৰ ফালে, মই পানী পানী হৈ গলো, মই পানী পানী হৈ গলো। ৱাও, আজি বৰ ৰোমেণ্টিক মুডত আছা যেন পাইছো। মা, মা। দেউতা, তোমালোক ইয়াতে আছা? ইমান চিঞৰি কিয় আহিছা? কি হ'ল, কৈ যোৱা। মা, দেউতা, মই কালিলৈ বিয়া পাতিম, সকলো ৰেডি হৈ গ'ল। বিয়া এই লকডাউনত? বলিয়া হলি নেকি? নহয় মা, অনলাইনত পাতিম। মই পূজাৰী, ফটোগ্ৰাফাৰ সকলোকে ফোন কৰি ৰেডি কৰাই থৈছো।
অকল তোমালোক ৰেডি হ'বলৈ বাকী ভগৱানেহে জানে কি কৰিব লৈছ তহঁতে আমাৰ আপত্তি নাই আমিও ৰেডি নমস্কাৰ বিয়নী হঠাৎ বিয়াখন এনেকৈ পাতিব লগা হ'ল পিছে কইনা ক'ত অ কইনা মেকআপ কৰি আছে আজিকালি বিনা মেকআপত বিয়াই নহয় জানে আহিব এতিয়া ৰ'ব মিংকু হ'ল নে তোৰ ওলাই আকৌ জলদি আই ঐ টুকুৰা আকৌ ভয়ে খাই গ'লো নমস্কাৰ কইনা আৰু দৰা সোনকালে আহিব কওক শুভ মুহূৰ্ত ওলাই যাব নহ'লে অ পূজাৰীজী আহিব ৰ'ব দৰা কইনা ৰেডি হৈ আছে আহিব এতিয়া বাইদেউ ভালকে প'জ দিয়ক অ এইটো ফটোগ্ৰাফাৰো আহিল মিংকু ওলাই হোৱাই নাই নেকি তোৰ ধন্তি আৰু মই নাচিবলৈ পুৰা ৰেডি ঐ ধন্তি পাপু আহিলি মিংকু ওলাই আছে ৰ কইনা আহিল কইনা অ চৰি দেই বেয়া নাপাব মোৰ পলম হৈ গ'ল ভণ্টি ক'ত অহা নাই যে চৰি মোৰ নেটৱৰ্ক নাছিল আইও মোৰ বাজনীক ইমান ধুনীয়া লাগিছে কিচিকি নজৰ নালাগে মাইলা পাপু ভাই কইনাক ভনীয়েক কি ধুনীয়া বে পতাই ল'ম আজি বাপেকে কেনেকে পতাবি বে অনলাইন বিয়াহে সকলোৱে দেখি থাকিব দৰা কইনা ৰেডি হওক মধুলগণ নম ৰবা মোৰ মানধনী এজনীও জইন হ'ম কৈছিল কৰাই দিওঁ হাই আহিব মই বাহ কইনাৰ ভনীয়েক আৰু কইনাৰ বান্ধৱীজনী কি ধুনীয়া পাপুৰে কি ধুনীয়া বৌ মাল হেই এইটো মনে থাক সকলোৱে শুনিব হ'লনে দৰা কইনা ৰেডি প্ৰণয়ৰে ৰং কপালত আঁকি চোৱা এই ফটোগ্ৰাফাৰ আমাকো ফটো উঠা আকৌ দাদা মোৰ সময় নাই মই এই ভণ্টি কেইজনীক ফটো উঠাই লওঁ চিঙি দি মুণ্ডা বেটা ছোৱালী দেখি পাগল হৈ গৈছ আমাকো ফটো নুঠাই ৰ তোক 1000 কমকে দিবলৈ কম মিংকুক চাহৰ ব্যৱস্থা নাই নেকি ইয়াতে বিন্দু আপোনাৰ জোতা লকাই থৈছো 2000 টকা পে কৰি দিয়ক আৰু জোতা লওক হা এখন অনলাইন বিয়াহে জোতা কেনেকৈ লুকুৱাব পালে পাপু ভাই কইনাৰ ভনীয়েকজনী মস্ত চালু আছে চোৱা মোবাইল চেক কৰা দিলো এতিয়া জোতাযোৰ দিয়া অ পালো লৈ যাওক এইযোৰ দৰাই কইনাক সেন্দুৰ দিয়ক ঐ ধন্তি কইনাৰ ভনীয়েকৰ বান্ধৱীজনীয়ে মোলৈ চাই চকুটিপ মাৰিছে হা ছোৱালীজনীয়ে মোলৈ চাই চকুটিপ মাৰিছে দেখোন ফটোগ্ৰাফাৰ মানুহতো আমি ময়ো চকুটিপ এটা মাৰি দিওঁ ঐ মাইলা পাপু ভনীয়েকজনীয়ে মোলৈ চাই চকুটিপ মাৰিছে দেখোন উম্মা ইয়াত লিলিমাই বন্ধ কৰ চোৱা কি মাংস দিছে ইয়াত আজি দকচি খাম এইটো কোন হঠাৎ আহি ধুমকেতুৰ দৰে ওলাল ৰমেশ তুমি ইয়াত কি কৰিছা অ তুমি মোক লুকুৱাই মিংকুৰ লগত বিয়া বহিছা মই গম নাপাম সোনা ৰমেশ ইয়াত কি কৰিছে চোৱা ৰমেশ তুমি মোৰ অতীত আছিলা আৰু তুমি হিয়াৰ লগত ৰিলেশ্যনত গুচি গৈছিলা তেতিয়া মোক মিংকুৱে চম্ভালি লৈছিল এতিয়া হঠাৎ আহি তুমি ভাওনা কৰিলে নহ'ব ন মই মিংকুৰ লগতে বিয়া হ'ম তুমি হঠাৎ ঘূৰি আহিলে মোকো বিচৰা মানুহক মই প্ৰতাৰণা কৰিব নোৱাৰো ধুনীয়া কথা চোৱা এইটো কোন মক্কেল বে হঠাৎ আহি গীতি কৈছে মালা ইয়াক ধৰি বেয়া পিটিম এতিয়া চিমৰান ভুল কৰিলো মই সঁচা ভাল পোৱাক তোমাৰ প্ৰতাৰণা কৰি তুমি সুখী হোৱা চিমৰান যোৱা মই অকল খাচী মাংস দিছে বুলি খাবলৈ আহিছিলো কিন্তু ভগৱানে মোৰ পাপৰ শাস্তি দিলে মই খাচী মাংসও খাবলৈ নাপালো এয়াতো প্ৰাপ্য ৰমেশ সঁচা মানুহক ঠগিলে মানুহো ঘূৰাই নাপায় খাচী মাংসও খাবলৈ নাপায় চিমৰান এতিয়া মোৰ কেৱল মোৰ বাই তোক ব্লক কৰিছো পূজাৰীজী বিয়াৰ মন্ত্ৰ গাওক ওম বিয়াহে নমঃ মিংকু এজনী ভাল কইনা পাইছে যোৱা ওম তুতা বুদা সুখী হৈয়ে নমঃ বিয়া সম্পূৰ্ণ হ'ল তোমালোকৰ